এয়া মই আহিছোঁ নাহাৰকটীয়াৰ নামফাকে গাঁৱলৈ। লগতে আহিছে মোৰ ভাইটি নিবেদন। আজি এটা কাহিনী ক'বলৈ চেষ্টা কৰিছোঁ। কাহিনী এজন ৰজাৰ, কাহিনী এজন মহাপুৰুষৰ। যীশুখ্ৰীষ্টৰ জন্ম হোৱা 500 বছৰ আগত ভাৰত আৰু নেপালৰ সীমান্তত এজন ৰজাৰ জন্ম হয়। সেই ৰজাজনৰ নাম আছিল ৰজা সিদ্ধাৰ্থ। সিদ্ধাৰ্থৰ দেউতাকৰ নাম আছিল শুদ্ধোধন আৰু মাকৰ নাম আছিল মহামায়া। তেওঁলোক ৰজাৰ পৰিয়ালৰ আছিল। সিদ্ধাৰ্থৰ জন্ম হোৱা আগতে ৰাণী মহামায়াই এটা সপোন দেখে। সপোনত এটা বগা হাতী ৰাণীৰ কাষলৈ আহি ৰাণীক এপাহ পদুম ফুল দিয়ে আৰু হাতীটোৱে ৰাণীৰ চাৰিওপিনে 3 পাক মাৰি ৰাণীৰ কোষত প্ৰৱেশ কৰে। সেই সপোনৰ অৰ্থ জানিবলৈ ৰজাই 64জন জ্যোতিষী মাতে আৰু জ্যোতিষীসকলে গণনা কৰি কয় যে ৰাণী অতি সোনকালে মাতৃ হ'ব আৰু সেই হ'বলগীয়া সন্তান ভৱিষ্যতে যদি ঘৰতে থাকে তেনেতে সেই সন্তানে ডাঙৰ হয় এজন প্ৰবাল প্ৰতাপী ৰজা হ'ব আৰু তেওঁ গোটেই পৃথিৱীখন শাসন কৰিব। আৰু জ্যোতিষীসকলে কয় যে তেওঁ যদি ঘৰৰ পৰা বাহিৰলৈ ওলাই যায় তেওঁ এজন বহুত ডাঙৰ নাম জ্বলা সন্যাসী হ'ব। ৰজাই সন্যাসী শব্দটো শুনি বৰ চিন্তিত হৈ পৰিল। তেওঁ ভাবিলে যে মোৰ ল'ৰা ৰজা হ'ব লাগে, কিন্তু সন্যাসী নাই। তেওঁ তেতিয়া সিদ্ধান্ত ল'লে যে মই মোৰ পুত্ৰৰ জীৱনত কেতিয়াও একো দুখ আহিবলৈ নিদিওঁ। সপোন দেখাৰ কিছুদিন পাছতে ৰাণী মহামায়াৰ সিদ্ধাৰ্থক জন্ম দিয়ে আৰু সিদ্ধাৰ্থৰ জন্ম হোৱা 7 দিন পাছতেই ৰাণী মহামায়াৰ মৃত্যু হয়। ৰজা শুদ্ধোধনে কেতিয়াও এই দুখৰ অনুভৱ কৰিব নিদিলে। দেউতাকে পৃথিৱীৰ সকলো সুখ সিদ্ধাৰ্থক দিবলৈ চেষ্টা কৰিলে। সম্পূৰ্ণ ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা সিদ্ধাৰ্থই নিজ ৰাজ্যত বৰ সুখেৰে দিনবোৰ কটাইছিল। আৰু এই সুখ বৰ্তি থাকিবৰ কাৰণে ৰজা শুদ্ধোধনে ৰাজকুমাৰ সিদ্ধাৰ্থক এগৰাকী সুন্দৰ যুৱতী যশোধৰাৰ সৈতে বিয়া কৰাই দিয়ে। সকলো ঠিকেই আছিল, কিন্তু এদিন সিদ্ধাৰ্থই ফুৰিবলৈ যাওঁতে হঠাতে এজন বৃদ্ধ, এজন ৰোগী আৰু এজন মৃত মানুহ দেখিবলৈ পালে। এই দৃশ্যই তেওঁৰ মনত গভীৰ প্ৰভাৱ পেলালে। তেওঁৰ সাৰথীজনে তেওঁক বুজালে যে এয়াই জীৱনৰ সত্য, যাৰ জন্ম হৈছে তাৰ মৃত্যু অনিবাৰ্য। এই গোটেই দুখবোৰ সিদ্ধাৰ্থক ব্যাকুল কৰি তুলিলে। কিয় সকলো মানুহ এদিন বুঢ়া হয়, ৰোগী হয় আৰু এই সকলোবোৰ এৰি মানুহ এদিন মৰি যায়? কিয়? এই দুখবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ একো উপায় নাই নেকি? যেতিয়া সিদ্ধাৰ্থৰ 29 বছৰ বয়স হ'ল তেতিয়া তেওঁৰ ৰাণী যশোধৰাৰ এটি পুত্ৰ সন্তান জন্ম হয়। পুত্ৰ জন্ম হোৱাৰ আনন্দৰ পৰিৱৰ্তে সিদ্ধাৰ্থৰ এনে লাগিল যে এতিয়া তেওঁৰ পুত্ৰ সংসাৰৰ মায়াজালত বন্দী হ'ল। ৰজা শুদ্ধোধনে সিদ্ধাৰ্থৰ মুখমণ্ডলত চিন্তাৰ ছাঁ দেখা পাই অতি শীঘ্ৰে এটা ডাঙৰ পাৰ্টিৰ আয়োজন কৰিলে আৰু সেই পাৰ্টিত সকলোৱে নাচ গান কৰিলে। কিন্তু সিদ্ধাৰ্থৰ তাত অকণো মন বহা নাছিলে। অনুষ্ঠান চলি থকাৰ মাজতে সিদ্ধাৰ্থ টোপনি গ'ল। হঠাৎ সিদ্ধাৰ্থ যেতিয়া সাৰ পালে তেতিয়া তেওঁ চকু মেলি যি দেখিলে সেয়া অবৰ্ণীয়, অৰ্থাৎ বৰ্ণনা কৰিব নোৱাৰি। সিদ্ধাৰ্থই দেখিলে যে ঘামি জামি নাচ গান কৰি থকা ধুনীয়া ধুনীয়া কিছুমান লোক মূৰ্ঝাকৈ মাটিত ঢলি পৰিল। তাৰ পাছত সিদ্ধাৰ্থই অকণো পলম নকৰি তাৰ পৰা বিজুলী বেগেৰে ওলাই আহিল আৰু তেওঁ সাৰথীক ঘোঁৰাগাড়ীখন সাজু কৰিবলৈ নিৰ্দেশ। সিদ্ধাৰ্থ সেইদিনা পৃথিৱীৰ সত্যতা নিজৰ চকুৰ সন্মুখত দেখা পাইছিল। তেওঁ পৃথিৱীৰ দুখ দূৰ কৰিবৰ কাৰণে এটা সমাধানৰ পথ বিচাৰিছিল। তাৰ পাছত তেওঁ পত্নী পুত্ৰ শুই থকাৰ অৱস্থাতে এৰি ঘৰৰ পৰা ওলাই গ'ল। আৰু সেইদিনাই সিদ্ধাৰ্থ নিজৰ ৰাজ্যৰ পৰা ওলাই যায় আৰু অনমা নদীৰ ওচৰলৈ গৈ সিদ্ধাৰ্থই নিজৰ চুলি কাটি দিয়ে আৰু কাপোৰ অলংকাৰ সেই ঘোঁৰা চালকজনক দি ঘৰলৈ পঠাই দিয়ে। সিদ্ধাৰ্থ ৰজাৰ পৰা সন্যাসী হ'ল। 6 বছৰ ধৰি সিদ্ধাৰ্থই বিভিন্নজন গুৰুৰ পৰা তেওঁৰ প্ৰশ্নবোৰৰ উত্তৰবোৰ বিচাৰিল, কিন্তু তেওঁ সেই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি পোৱা নাছিল। লাহে লাহে তেওঁ তপস্যা কৰিবলৈ আৰম্ভ কৰিলে। ভোকে পিয়াহে এনেকৈ বহুত দিন ধৰি তপস্যা কৰোঁতে তেওঁ মৃত্যুৰ কাষ পাইছিলগৈ। তথাপিও সিদ্ধাৰ্থই তেওঁৰ প্ৰশ্নবোৰৰ উত্তৰ সক্ষম হোৱা নাছিল। এদিনাখন যেতিয়া তেওঁ বোকাটোৰ আৰু অসুখীয়া গাৰে তেওঁ ধ্যান কৰি আছিলে তেতিয়া সুজাতা নামৰ এজনী ছোৱালীয়ে তেওঁৰ ওপৰত অলপ দয়া কৰি অলপ পায়স আনি খাবলৈ দিলে।
সুজাতাৰ এই উদাসীনতাই সিদ্ধাৰ্থৰ মনটো চুই গ'ল। তেওঁ বুজি পালে যে আমি সকলোৱে ইচ্ছাৰ অধীন। ইচ্ছা পূৰণৰ কাৰণে আমি যিবোৰ কাম কৰোঁ সেইবোৰ মানৱতাৰ হিতৰ বিপৰীত, আৰু মানৱতা হ'ল সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তু। তাৰ পাছতে সিদ্ধাৰ্থই প্रण লৈ ধ্যানত বহিল। তেওঁ প্ৰতিজ্ঞা কৰিল যে লাগিলে যিহে নহওক, যেতিয়ালৈকে তেওঁৰ প্ৰশ্নৰ উত্তৰ বিচাৰি নাপায় তেতিয়ালৈকে তেওঁ অকণো লৰচৰ নহয়। সিদ্ধাৰ্থই যেতিয়া ধ্যানত বহে তেতিয়া তেওঁৰ তপস্যা বহুতো অপশক্তিয়ে বাধাৰ সৃষ্টি কৰে, কিন্তু তেওঁৰ তপস্যাত শান্ত আৰু স্থিৰ আছিল। তেওঁৰ তপস্যা ভংগ নোহোৱা দেখি মাৰা নামৰ অসুৰ এটাই সিদ্ধাৰ্থক হুংকাৰ দি সুধিলে, এই গছজোপাৰ তলত বহি যদি তোমাৰ জ্ঞান প্ৰাপ্তিও হয়, কিন্তু কোনে বিশ্বাস কৰিব যে তুমি বুদ্ধ, আৰু কোন হ'ব তোমাৰ সাক্ষী? সিদ্ধাৰ্থই মাৰাক কোনো উত্তৰ নিদিলে, মাত্ৰ তেওঁ লাহেকৈ হাতেৰে এবাৰ মাটিত স্পৰ্শ কৰিল আৰু পৃথিৱীখনকেই তেওঁ সাক্ষী কৰি ল'লে। তাৰ পাছত ৰাতিপুৱা হোৱা আগতেই সিদ্ধাৰ্থই সিংহৰ দৰে গৰজি উঠিল আৰু গোটেই পৃথিৱীখন কম্পমান হ'ল। আকাশৰ পৰা পুষ্পবৃষ্টি হ'বলৈ ধৰিল। তেওঁ সিদ্ধাৰ্থৰ পৰা বুদ্ধত পৰিণত হ'ল। তেওঁৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি পালে। তেওঁৰ জ্ঞান প্ৰাপ্তি হ'ল। ৩৫ বছৰ বয়সত তেওঁ সিদ্ধাৰ্থৰ পৰা গৌতম বুদ্ধ হ'ল। বুদ্ধ শব্দৰ অৰ্থ হ'ল জ্ঞানী, অৰ্থাৎ বুদ্ধ হ'ল এজন দিব্য জ্ঞানী প্ৰাপ্তি ব্যক্তি। আজি এই বুদ্ধ মন্দিৰটো কেৱল মন্দিৰ নহয়, ই হ'ল বহুতো ইতিহাসৰ সাক্ষীস্বৰূপ।